বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেল মেথছ গুৰু অঝাত স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা অসমৰ প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে চৰকাৰে উলিয়াইছে। কি হয় এই বিশেষ নিৰ্দেশনা আৰু আমি যদি নাজানো আমাৰ কি ক্ষতি হ'ব পাৰে, সকলো তথ্য আপোনালোকৰ এই ভিডিঅ' যোগেদি দিম। যদি আপোনালোক এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা নতুন নতুন তথ্য আপোনালোক পোনপ্ৰথমতে লাভ কৰিব পাৰে। এতিয়া আহোঁ আমাৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বিষয়ে অলপ কথা আমি জানিব চেষ্টা কৰোঁ। কেতিয়া কোনে উলিয়াইছে আৰু আমি কি কৰিব পাৰিম বা কি কৰিব নোৱাৰোঁ। The Government of Assam, Office of the Director of Elementary Education Assam, Kahlipara, the District Elementary Education Officer regarding engagement as LIC agency, journalism or any other profession by school teacher. চৰকাৰে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশিত কৰিছে, ডেট ইজ অন 30 জুন 2022, যে কোনো শিক্ষক কৰ্মচাৰীয়ে LIC এজেঞ্চি, জাৰ্ণালিজম বা অন্য কোনো বৃত্তিত জড়িত হ'ব নোৱাৰিব। এই নিৰ্দেশনাৰ জৰিয়তে চৰকাৰে কি আমাক জনাব খুজিছে চাই লওঁ এবাৰ। With reference to the subject cited above, I am directed to inform you that several complaints from public and LIC agents association have been received by this office of the undersigned regarding engagement themselves by a school teacher of government professionalized as LIC agent, journalism or any other profession. As you will well aware that teachers are employees of the state government and all of them are governed by the provisions under Assam Civil Service. They cannot engage themselves as LIC agent, journalism or any other profession as per the Assam Civil Service Rules 1965. That আমি বুজি পালোঁ যে চৰকাৰৰ অধীনত কৰ্মৰত কোনো কৰ্মচাৰীয়ে, অকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে নহয়, কোনো কৰ্মচাৰীয়ে এই নিয়মতে যিটো ইয়াত উল্লেখ কৰা হৈছে, নিয়মতে কোনো আনাদাৰ বৃত্তি যেনে LIC এজেণ্টে হওক বা জাৰ্ণালিজমে হওক বা আমাৰ ধৰি লওক অন্য কিবা বৃত্তি অংশগ্ৰহণ কৰিব নোৱাৰে, ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। You are therefore requested to look into the matter and submit report regarding any teaching or non-teaching employees of your district under elementary education এই কাম কৰিছে নে নাই কৰা, এইটো আমাৰ তথ্য জমা দিবৰ কাৰণে নিৰ্দেশনা আহিছে। চ' আপোনালোক সকলোৱে বুজি পালে এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা যে কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ এনেকুৱা বৃত্তিমূলক ধৰি লওক ব্যৱস্থাত নিজক জড়িত কৰিব নোৱাৰিব। আৰু এই লেটাৰ ইছ্যু হৈছে এডিশ্যনেল ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলিপাৰা, গুৱাহাটী 19, আৰু ডেট ইতিমধ্যে ক'লোঁ মই 30 জুন 2022। চ' আপোনালোক যদি এই নিৰ্দেশনা বিষয়ে নাজানে কাইণ্ডলি সকলোকে জনাওক, কাৰণ অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।